নমস্কাৰ। আমি বাস কৰা পৃথিৱীৰ উৎপত্তি এক ৰহস্যৰ বিষয়। বৈজ্ঞানিকসকলৰ মতে আজিৰ পৰা 450 কোটি বছৰ আগতে আমাৰ এই পৃথিৱীখনৰ সৃষ্টি হৈছিল। প্ৰথমতে পৃথিৱীখন এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল। সময় বাগৰাৰ লগে লগে ই লাহে লাহে চেঁচা হ'বলৈ ধৰে আৰু বৰ্তমানৰ অৱস্থা পায়। এতিয়া এই পৃথিৱীৰ উপৰিভাগটো কিন্তু কঠিন হ'লেও ভিতৰৰ ভাগটো এতিয়াও উত্তপ্ত গলিত অৱস্থাতে আছে আৰু সেয়েহে পৃথিৱীৰ কেন্দ্ৰভাগৰ বৰ্তমানৰ তাপমান 6000 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। মানে আমি পৃথিৱীৰ যিটো ভাগত আছোঁ সেই ভাগৰ পৰা যদি আমি ভিতৰলৈ যোৱা হয় তেতিয়াহ'লে যিমানেই ভিতৰলৈ যাওঁ সিমানেই তাৰ তাপমানটো বেছি হৈ গৈ থাকিব আৰু এটা সময়ত ইয়াৰ কেন্দ্ৰভাগৰ উষ্ণতা 6000 ডিগ্ৰী চেলচিয়াছ যিটো সূৰ্যৰ তাপমানৰ সৈতে প্ৰায় সমান বুলিয়ে ক'ব পাৰি। এতিয়া এই পৃথিৱীৰ গতি দুটা, এটা হৈছে বাৰ্ষিক, আনটো হৈছে আহ্নিক গতি। বাৰ্ষিক গতি মানে যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন আৰু 6 ঘণ্টা সময় লয়। 6 ঘণ্টা সম্পূৰ্ণ নহয়, 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড। সেইকাৰণে এবছৰত 365 দিন হয়, কিন্তু কেতিয়াবা এবছৰত 366 দিন মানে এদিন বেছি হয়। কিন্তু কিয় হয়? এই যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন সময় লোৱাৰ উপৰিও 6 ঘণ্টা সময় লয়, সেই 6 ঘণ্টাটো 4 বছৰৰ পিছত 24 ঘণ্টা হয়, অৰ্থাৎ এদিন। সেইকাৰণে প্ৰতি 4 বছৰৰ পিছত ফেব্ৰুৱাৰী মাহটো 29 দিন হয়, মানে 366 দিন হয়। আৰু এই বৰ্ষটোকে কোৱা হয় লিপ ইয়েৰ বা অধিবৰ্ষ। মানে যিটো বছৰত ফেব্ৰুৱাৰী মাহটো 29 দিন হয় সেইটো লিপ ইয়েৰ বা অধিবৰ্ষ বুলি কোৱা হয়। এতিয়া কোনো এটা বছৰ লিপ ইয়েৰ বা অধিবৰ্ষ হ'বৰ কাৰণে সেই বছৰটোক যদি আমি 4ৰে সম্পূৰ্ণকৈ মিলি যোৱাকৈ হৰণ কৰিব পাৰোঁ তেতিয়াহ'লে আমি বুজিব পাৰিম যে সেই বৰ্ষটো অধিবৰ্ষ। মানে 4ৰে হৰণ কৰিব পাৰিলে সেইটো অধিবৰ্ষ হয়। কিন্তু এই অধিবৰ্ষত আমাৰ বছৰৰ দিনটো হয় 366 দিন, মানে এদিন বেছি হয়। 366 দিন হ'লেও কিন্তু 45 মিনিট 5 ছেকেণ্ড সময় কম হয়। এতিয়া এই যে 45 মিনিট 5 ছেকেণ্ড সময় কম হয় প্ৰতি 4 বছৰৰ মূৰে মূৰে, ইয়াক মিলাবৰ কাৰণে 400 বছৰৰ পিছত তিনিবাৰ অধিবৰ্ষ ধৰা নহয়। যেনে 1700 খ্ৰীষ্টাব্দৰ পৰা যদি 2000 খ্ৰীষ্টাব্দৰ ভিতৰৰ সময়খিনি আমি চাওঁ তেন্তে 1700 চন, 1800 আৰু 1900 এই তিনিটা বৰ্ষ 4ৰে মিলি যোৱাকৈ হৰণ কৰিব পৰা হ'লেও অধিবৰ্ষ নহয়, কিন্তু 2000 বৰ্ষটো অধিবৰ্ষ। ইয়াৰ 3টা অধিবৰ্ষ বাদ দিয়া হৈছে এই 45 মিনিট 5 ছেকেণ্ড সময় 4 বছৰত কম হোৱাৰ কাৰণে। এতিয়া ইয়াৰ পিছৰ গতিটো হৈছে পৃথিৱীৰ আহ্নিক গতি, মানে পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰে। এই যে পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাৰ কাৰণে সেইকাৰণে যিবিলাক ঠাই পূবৰ ফালে আছে সেইবিলাক ঠাইত সোনকালে সূৰ্য উদয়ো হয়। এতিয়া মেৰুদণ্ড মানে হৈছে পৃথিৱীৰ দুই মেৰু সংযোগ কৰা এডাল কাল্পনিক ৰেখা। পৃথিৱীৰ এই গতি খুবেই গুৰুত্বপূৰ্ণ। এই গতিৰ ফলত পৃথিৱীত দিন ৰাতি হয়। এতিয়া আমি প্ৰতিদিনে সূৰ্যটো পূব দিশত ওলাই আৰু পশ্চিম দিশত মাৰ যোৱা দেখা পাওঁ। আচলতে পৃথিৱীখনে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকাৰ বাবে সূৰ্যটো পূবৰ পৰা পশ্চিমলৈ যোৱা যেন লাগে। সূৰ্যটো স্থিৰ, ই নিজৰ ঠাইতে থাকে। আমিহে গতিশীল, মানে পৃথিৱীখনহে গতিশীল হয়। ইয়াকে বুজিবলৈ আমি এটা উদাহৰণ চাওঁ। যেতিয়া আমি গাড়ীত গৈ থাকোঁ তেতিয়া বাহিৰলৈ চালে গম পাম যে আমি গছ গছনি, ঘৰ দুৱাৰ আদি পিছলৈ গৈ থকা যেন নালাগেনে বাৰু? আচলতে গাড়ীখন আগলৈ গৈ থকাৰ বাবে এই স্থিৰ হৈ থকা গছ গছনিবিলাক পিছফালে যোৱা যেন লাগে। এতিয়া প্ৰথম অৱস্থাটো সূৰ্যই পৃথিৱীৰ চাৰিওফালে ঘূৰে বুলি মানুহে বিশ্বাস কৰিছিল। পিছত 1514 খ্ৰীষ্টাব্দত কপাৰ্নিকাছ নামৰ জ্যোতিৰ্বিজ্ঞানী এজনে প্ৰমাণ কৰিছিল যে সূৰ্যটো স্থিৰ আৰু পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে। আকৌ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো অংশ সূৰ্যৰ মুখামুখি হয় তাত দিন হয়, আনহাতে পোহৰ নপৰা মানে বিপৰীত অংশটোত ৰাতি হয়। পৃথিৱীৰ এই ঘূৰ্ণনৰ ফলতেই জীৱ জন্তু, উদ্ভিদ আদিৰ জন্ম আৰু বৃদ্ধি সম্ভৱ হৈছে। গতিকে আমি দেখিলোঁ যে পৃথিৱীয়ে নিজে ঘূৰাৰ লগতে সূৰ্যৰো চাৰিওফালে ঘূৰে। এতিয়া পৃথিৱীয়ে যিটো ৰাস্তাইদি সূৰ্যৰ চাৰিওফালে ঘূৰে তাক কক্ষপথ বুলি কোৱা হয়। এইদৰে ঘূৰি থাকোঁতে পৃথিৱীৰ কোনো কোনো অংশত সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে আৰু কোনো অংশত হেলনীয়াকৈ পৰে। এতিয়া যিটো অংশত যদি উত্তৰ গোলাৰ্ধত যদি সূৰ্যৰ ৰশ্মি পোনপটীয়াকৈ পৰে তাত বায়ুৰ উত্তাপ বৃদ্ধি হয়, আকৌ দক্ষিণ গোলাৰ্ধত তেতিয়া হেলনীয়াকৈ পৰে, অৰ্থাৎ সূৰ্যৰ ৰশ্মি পৰাৰ ফলত বায়ুমণ্ডলৰ উত্তাপ হ্ৰাস পায়, কমি যায়। যেনেকৈ বৰ্তমান গৰমৰ দিনকেইটাত সূৰ্য উত্তৰ গোলাৰ্ধত থকা বাবেই ইয়াৰ পোহৰ পোনপটীয়াকৈ আমাৰ ওপৰত পৰে। আকৌ ঠাণ্ডাৰ দিনত সূৰ্যৰ পোহৰ হেলনীয়াকৈ পৰে। আকৌ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে
21 জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তি ৰেখাৰ ওপৰত চিধাকৈ পৰে। আপোনালোকে ফটোত দেখিছে যে কোনকেইখন ঠাই কৰ্কট ক্ৰান্তি ৰেখাৰ ৰেখাডাল মাজেদি গৈছে, কোনকেইখন ঠাইৰ মাজেদি গৈছে। সেইদিনা কৰ্কট ক্ৰান্তি আৰু ইয়াৰ উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰতে দিন দীঘল আৰু ৰাতি চুটি হয়। এই সময়ত উত্তৰ গোলাৰ্ধত গৰম আৰু দক্ষিণ গোলাৰ্ধত ঠাণ্ডা হয়, যিটো বৰ্তমান হৈ আছে। ঠিক তেনেদৰে 23 ছেপ্টেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত আকৌ লম্বভাৱে পৰে। এই দিনাই গোটেই পৃথিৱীত দিন ৰাতি সমান হয়, ইয়াক জলবিষুৱ বোলে। আকৌ 22 ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰে। উক্ত দিনা দক্ষিণ গোলাৰ্ধত গৰম দিন আৰু উত্তৰ গোলাৰ্ধত মানে আমাৰ ইয়াতে ঠাণ্ডা দিন হয়। দক্ষিণ গোলাৰ্ধত দিন দীঘল আৰু ৰাতি চুটি আৰু উত্তৰ গোলাৰ্ধত দিন চুটি আৰু ৰাতি দীঘল হয়। পুনৰ পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে 21 মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি আকৌ বিষুৱ ৰেখাৰ ওপৰত চিধাকৈ পৰে, মানে লম্বভাৱে পৰে। আৰু এই দিনটোতো সমগ্ৰ পৃথিৱীতে দিন ৰাতি সমান হয়, ইয়াক মহাবিষুৱ বোলে। গতিকে জলবিষুৱ আৰু মহাবিষুৱ এই দুটা দিনত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে আৰু এই দুটা দিনতেই গোটেই পৃথিৱীতে দিন ৰাতি সমান হয়। গতিকে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ কাৰণে কেইবাটাও ঘটনা আমি দেখিবলৈ পাওঁ। পৃথিৱীখন যদি স্থিৰ হৈ থকাহেঁতেন বা একে ঠাইতে থকাহেঁতেন, পৃথিৱীত যিবিলাক জীৱ আছে, যিবিলাক প্ৰাণী আছে বা উদ্ভিদ আছে, সেইবিলাকৰ বৃদ্ধি হ'লহেঁতেন নে, সেইবিলাকৰ বিকাশ সম্ভৱ হ'লহেঁতেন নে? গতিকে প্ৰশ্নটো আপোনালোকৰে এৰি আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।